ফ্ৰেণ্ডছ, তো মই আজি আমাৰ ঘৰৰ পৰা এখন বেলেগত ফুৰিব আহিলোঁ। মোটামুটি আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান হ'ব। তো মোৰ লগত আছে এজন দাদা আছে। তো আমি যিমান দূৰ পাৰোঁ আগুৱাই যাম আৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো দাদাজনী আগুৱাই যাই আছে, মই পিছফালে দি যাই আছোঁ। তো ইফালে পূৰা একদম ধান চান কাটা হৈছে, একদম টাৱাৰ হয়। ইফালেও পুরা ধান কাটা হয়ে গেছে। কিন্তু পুল আছে ইফালে। রাতিপুৱা কি ধুনীয়া পৰিৱেশ, একদম দেখি পুৰা একদম ভাল লাগি যায়। বৰ্তমান আমি 2 কিলোমিটাৰমান আহি পালোঁ। ইফালে এখন ফিল্ড আছে, ইয়াতে ল'ৰা এজনে দৌৰি আছে। আমি আহি পালোঁ, এখন হাইস্কুল আহি পালোঁ। এইখন হৈছে ৰূপসী হাইস্কুল। তো আগত ৰূপসী আমি চক আহি পালোঁ। চক এইটো তিনিআলি হয়। তো আমি ইফালে পশ্চিম ফালে যাম। থিয়েটাৰ কি সূৰ্য। তো এইটো হৈছে শিৱ মন্দিৰ, আৰু এইটো হৈছে পেট্ৰল পাম্প। এইটো ইয়াত এখন বাছ আছে। তো আমি ইফালে আগলৈ যাই থাকোঁ, আপুনি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আমি এখন দলং আহি পালোঁ। ইয়াতে মুকলে ফটো উঠিব ৰেডি হৈ আছে একদম। তো আমি ঘূৰি আহিলোঁ। বৰ্তমান পুৰা একদম ৰ'দ দি আছে, একদম সূৰ্যৰ পোহৰৰ ডি ভিটামিন লৈ আছোঁ। এইটো আমাৰ বহুত মানে ভাল কামত আহে আৰু। তো সূৰ্যটো ওলাই আৰু বিৰাট ভাল লাগছে, পোহৰে পোহৰ মানে খুবেই ভাল এইটো। তো অলপ পিছত আমি আৰু ঘৰ যাই পাম আৰু। তো আমি ঘৰ আহি পালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু চাইডত থকা বেল আইকনটো